কেকটো খাওঁতে খাওঁতে আধাই হৈ থাকিলে। তাৰপিছত মনত পৰিলে আৰে ভালকৈ দেখোন ভিডিঅ'টো বনোৱাই নাই, স্লাইচবোৰ আপোনালোকক দেখুৱাই নাই কেনেকুৱা স্লাইচ হৈছে, ব্ৰেডবোৰ কেনেকুৱা আহিছে। ইমানেই টেষ্টি হৈছে নহয়, এবাৰ যদি বনাই নাখায় পিছত আৰু মোক নক'ব যে তুমি ৰেচিপিটো এবাৰো নকলা। একেবাৰে সহজ আৰু কেৰাহীত বনাইছোঁ, না কোনো অভেন লাগে না কোনো অতিজি লাগে। কেৰাহীটো ইমান ধুনীয়া কেক হয়। তেনেহ'লে আপোনালোকে অকণমান দেৰি নকৰি এয়া মিঠা আম থাকোঁতে এবাৰ আমৰ কেকৰ জুতি লওক। একেবাৰে সহজ, একেবাৰে কম সামগ্ৰী। তেন্তে একেবাৰে পকা মিঠা আম ল'ব দেই। এতিয়াতে ক'লোঁ মিঠা আৰু ভাল কালাৰ থকা আম ল'ব, অলপ একেবাৰে ৰং থকা আমবোৰ ল'ব। লৈ পিনে কোনো কালাৰ ইউজ কৰিব নালাগে। নৰ্মেলি মই চুজিৰে বনাই আছোঁ। চুজিৰে ইমান ধুনীয়া কেক হয়, এবাৰ ট্ৰাই কৰিব, সকলোৱে ভাল পাব। প্ৰথমে এয়া 2 বাটি চুজি মই লৈ লৈছোঁ আৰু মই এইখিনি চুজি মিক্সিত পিহি লৈছোঁ দেই। মিক্সিত পিচি লৈ পিনে মই চালনীখন চালি লৈছোঁ। সেইটো বাটিতে মই এতিয়া আম 2টা দি দিছোঁ কাটি পিনে। ইয়াতে মই আধা বাটি চেনি দিছোঁ আৰু ৰিফাইন তেলো আধাই দিছোঁ। 2 বাটি চুজি, আধা বাটি ৰিফাইন আৰু আধা বাটি দিলোঁ মই চেনি আৰু আম আছিলে। তাৰপিছত গাখীৰখিনি মই ইয়াতে দিছোঁ, প্ৰায় 2 বাটি গাখীৰ লাগিছে দেই। 2 বাটি গাখীৰ দিছোঁ আৰু মই ইয়াতে দিছোঁ 1 চামুচ বেকিং পাউডাৰ। অনলি 1 চামুচ বেকিং পাউডাৰ দি মই এইখিনি 1 ঘণ্টাৰ কাৰণে ৰেষ্ট হ'ব দিছোঁ। কেক টিন এটা যেনেকুৱাই আছে আপোনালোকৰ তাতে বাতি হ'লেও কথা নাই, ঘৰতে থকা যিকোনো বাতি বা যিকোনো চেপৰ এটাৰ কেক টিন লৈ ল'ব। বাটাৰ পেপাৰ দিও দি ল'ব পাৰে, কিন্তু মই ভালদৰে ৰিফাইন তেল লগাই পিনে ভালদৰে মই অকণমান ধুনীয়া কৰি পিনে একেবাৰে ময়দা লগাই লৈছোঁ। ময়দা পিনে ডাষ্ট কৰি লৈছোঁ দেই, ছাইড কৰি থৈ দিছোঁ। 1 ঘণ্টামানৰ পিছত চুজিখিনি আকৌ ফুলি আহিছে। মই ইয়াতে প্ৰায় 2 বাটি গাখীৰ লাগিছে, 2 বাটি চুজিত 2 বাটি গাখীৰ লাগিছে। এয়া ভালদৰে লৰাইছোঁ দেই, বহুত জোৰে লৰাইছোঁ, কিন্তু বহুত জোৰে লৰাই পিনে চাওক মোৰ ৰেডি হৈ গৈছে। তাৰপিছতে মই কেক টিনত ঢালি দিছোঁ। তাৰপিছত আৰু একো নাই, থাপ কৰি দিয়ক। মানে ভালখিনি গুটিখিনি যদি অকণমানো ক'তো হাৱা সোমাই নাথাকে, সেইকাৰণে অলপ দপ কৰি দিয়ক। আৰু ওপৰত যিকোনো মই ড্ৰাই ফ্ৰুট ছটিয়াই দি দিছোঁ। যি থাকে আপোনালোকৰ, ড্ৰাই ফ্ৰুটছ নাথাকিলে আমো অকণমান কাটি সৰুত শ্লাইচ কৰি দি দিব পাৰে। তাৰপিছত কেৰাহীটো মই ভালদৰে গৰম হ'ব দিছিলোঁ। 10 মিনিট পাছত কেৰাহীটো ধুনীয়াকৈ গৰম হৈছে। মোৰ তাতে ব্লেক আঙুৰ আছিলে, সেইকেইটাকে অকণমান দি দিছোঁ দেই। দেখি ভাল লাগিব আৰু খায়ো ভাল লাগিব, হয় নাই? তাৰপিছতে কেৰাহীটো গৰম হোৱাৰ পিছতে ষ্টেণ্ড এডাল দি দিছিলোঁ। এইখিনি মই প্ৰায় কেকটো মোৰ হওঁতে 50 মিনিটমান লাগিছে। মিডিয়াম ষ্টিমত একেবাৰে বনাই গৈছোঁ। প্ৰায় 50 মিনিট পিছত মই মাজতে এবাৰ চেক কৰিছিলোঁ। এয়া চাওক মোৰ কেক হৈ গৈছে। টুথপিক এডাল সোমাইছে, মই মাজতে এবাৰ চেক কৰিছিলোঁ, তেতিয়া হোৱা নাছিলে। এতিয়া একদম পাৰফেক্ট চাওক, একেবাৰে ধুনীয়া হৈ পিনে কেকটো ওলাই আহিছে। একেবাৰে সহজ, একেবাৰে কম সামগ্ৰী। অকল গাখীৰ লাগিব, চুজি লাগিব, চেনি লাগিব, বাছ বেকিং পাউডাৰ অকণমান দি দিব। চৌদা দিলে অকণমান দিব, অকণমান চৌদা দি পিনে এটা ধুনীয়া আমৰ কেক আপোনালোকে কোনো কালাৰ ব্যৱহাৰ নকৰাকৈ আমৰ কালাৰেৰে আৰু আমৰ সোৱাদেৰে এটা ধুনীয়া ব্ৰেড স্লাইচ কেক মানে ৰেডি কৰিব পাৰিব দেই। পিছত আহিল কেকটো কাটা সময়, চাওকচোন কিমান ধুনীয়া ছফ্ট হৈছে। এপিনৰ পৰা মই কেকটো কাটি গৈছোঁ, দেখিছেনে? ইমান ধুনীয়া হৈছে, একদম একেবাৰে জালি কেকবোৰ। সঁচাই বহুত ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰিবচোন আম থাকোঁতে। সঁচাকৈ দেখিবলৈ যিমান টেষ্টি হৈছে ন, খাবলৈ সিমানেই টেষ্টি হৈছে। একেবাৰে কম সময়তে চুজিৰেও যদি ইমান ধুনীয়াকৈ ঘৰতে কেক বনাই খাব পাৰি, তেনেহ'লে এবাৰ কিয় নবনাম, হয়নে? ইমনে মোক কৈ আছে মা মোক দিয়া খাবলৈ, মই খাই লওঁ। তেন্তে এতিয়া আমি ধুনীয়া কেকটো খাই লওঁ। আপোনালোকেও এবাৰ বনাই খাই চাব। আজিলৈ বাই বাই।